নমস্কাৰ জ্যোতিষশাস্ত্ৰৰ দ্বিতীয়টো ক্লাছলৈ স্বাগতম। যোৱাবাৰৰ ভিডিঅ'টিত 12 বিষয়ে কৈছিলোঁ। আশা কৰোঁ আপোনালোকে ভালদৰে মনত কৰি লৈছে। আজি আমি জানিম ৰাশিৰ বিষয়ে। আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ৰাশি কেইটা আৰু কি কি? ৰাশি 12টা। মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশি। জাতকৰ জন্ম সময়ত ৰাশি চক্ৰৰ যি ৰাশিত চন্দ্ৰ অৱস্থান কৰে সেই ৰাশিয়ে জন্ম ৰাশি। ধৰা হ'ল চন্দ্ৰ মেষ ৰাশিত আছে, গতিকে জাতকৰ ৰাশি মেষ ৰাশি হ'ব। যদি ধনু ৰাশিত চন্দ্ৰ থাকে তেনেহ'লে ধনু ৰাশি হ'ব জাতকৰ জন্ম ৰাশি। জন্ম হোৱা সময়ত চন্দ্ৰগ্ৰহ কোন ৰাশিত আছে সেয়া চাবলৈ আগৰ ভিডিঅ'টোত দেখুৱাম। এতিয়া আহক ৰাশি আৰু ৰাশি চক্ৰ কি হয় তাক আমি বিশ্লেষণ কৰোঁ। ফটোত দেখুৱাৰ দৰে এনেকৈ দুডাল লাইন ড্ৰ কৰি লওক। তাৰপিছত ঠিক মাজেৰে লাইন দুডালৰ ওপৰেৰে এনেকৈ থিয়কৈ দুডাল লাইন ড্ৰ কৰি লওক। এতিয়া ফটোত দেখুৱাৰ নিচিনা A আৰু B মাজেৰে এডাল লাইন টানি দিয়ক আৰু এনেকৈ সম্পূৰ্ণ ৰাশি চক্ৰটো কমপ্লিট কৰক। এতিয়া আমি ৰাশি চক্ৰটো আঁকিবলৈ শিকিলোঁ। আপোনালোকে গণি চাওক, তাত 12টা ঘৰ আছে। এতিয়া 12টা ঘৰত 12টা ৰাশি ক'ত ক'ত আহিব মই দেখুৱাম। প্ৰথমতে য'ত 1 লিখা আছে তাত আপুনি মেষ বুলি লিখি লওক আৰু এণ্টি ক্লক ৱাইজ অৰ্থাৎ য'ত 2 লিখা আছে তাত বৃষ বুলি লিখক। এতিয়া সম্পূৰ্ণ মন দি আপোনালোকে 12টা ঘৰত 12টা ৰাশিৰ নামবোৰ বহুৱাই লওক স্ক্ৰীণত দিয়াৰ দৰে। মন কৰিব মেষ ৰাশিক 1 নম্বৰ ধৰা হয়, 2 নম্বৰ বৃষ ৰাশি ধৰা হয়, 3 নম্বৰ মিথুন ৰাশি ধৰা হয়, তেনেকৈ আহি আপোনাৰ 12 নম্বৰ মীন ৰাশিত শেষ হৈছে। এয়া আছিল ৰাশি, ৰাশি চক্ৰ আৰু 12টা ৰাশিৰ অৱস্থান। আশা কৰোঁ আপোনালোকে বুজি পালে। আগলৈ ক্লাছবোৰ এটেণ্ড কৰি থাকিব। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। কিবা জানিবলৈ ইচ্ছা থাকিলে সেয়া আমাক জনাওক। ধন্যবাদ।